এই ইনষ্টাগ্ৰামত যেতিয়া ৰিলছবোৰ ভাইৰেল হয় মোৰ নিচিনাকে ময়ো এনেকে বনাম বুলি চেভ কোনে কোনে কৰে বাৰু বহুত দিনৰ আগতে এনেকুৱা ৰিলছ এটা দেখিছিলো চিপছৰ পেকেটত কিবা এটা বনাই খোৱা আন্দা তিনটা বিলাহী দুটা গাজৰ এটা ধনিয়া জলকীয়া আৰু লগতে আমাৰ সবৰে ফেভৰেট ইণ্ডিয়ান লেজ আজি কটা বছা সব দায়িত্ব আমাৰ পিকুক দিছো ফাৰ্ষ্টতে বলটোত আন্দা তিনটা ভাঙি ল'ব আৰু তাতে সৰু সৰুকে কাটি লোৱা গোটেই মিক্সচাৰখিনি এড কৰি ল'ব চিপছটো পিছে আপোনালোকে বেলেগ কিবাও ল'ব পাৰে ইণ্ডিয়ান লেজটো অকমান স্পাইচি হয় কাৰণে মই এইটো লৈছিলো এতিয়া সেই গোটেই মিক্সচাৰখিনি সানি পিটিকি আকৌ সেই চিপছৰ পেকেটটোতে ভৰাই ল'ব লাগিব তাৰ পাছতে আকৌ সেই পেকেটটোত ধুনীয়াকে সিল কৰি ল'ব খালি মন কৰিব যাতে পেকেটৰ পৰা মাল লিকেজ নহয় তাৰ পাছতে কেৰাহীত পানী গৰম কৰি পিনি সেই পেকেটটো তাতে দি থৈছো তাকে দেখি আমাৰ মাও আচৰিত বোলে অৱশ্যে ময়ো প্ৰথম বনাইছিলো দেই কেনেকুৱা হৈছে মই নাজানো কিন্তু ৰিস্কটো লৈছো আৰু 20 মিনিটমান বইল কৰিলো পিছে এতিয়া আপোনালোকক ভালকে দেখাবলৈ আমাৰ ঘৰৰ একমাত্ৰ কলজোপাৰ পৰা কলপাত এখিলাও কাটি আনিলো আৰু পেকেটটো কটাৰ পিছতে দেখি কিবা এটা ভাল লাগিছে কামটো সাৰ্থক হ'ল যেন লাগিছে ৰেচিপিটো পিছে নাম চাম মোৰ মনলৈ নাহিলে আপোনালোকে কিবা এটা সাজেষ্ট কৰকচোন এতিয়া কামখিনি কৰিছিলো তিনটাই তো পিছো তিনটা কৰিব লাগিব সেই ওপৰ ডাঙৰ পিছটো কিন্তু মোৰ ওপৰত চাট মছলা অকণ মাৰি দবাই দিছো আৰু চিৰিয়াছলি কৈছো ভাল হৈছিলে সঁচাকে ট্ৰাই কৰিলে পিছে মোকো মাতিব দেই